নুমলীগড়ৰ কাষৰীয়া মৰুভূমিত ভয়াৱহ অগ্নিকাণ্ড। প্ৰথম প্ৰাণ ৰক্ষা কৰে এটি কণমানি। মহেশ তিৰ্কী নামৰ এজন লোকৰ ঘৰত এই ভয়াৱহ অগ্নিকাণ্ড। কিন্তু ক'ৰ পৰা সূত্ৰপ্ৰাল হৈ এই অগ্নিকাণ্ড বৰ্তমানে জানিব পৰা হোৱা নাই। সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় লোকজনৰ প্ৰাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা সম্পত্তি। কেনেকা লাগিলে মই ক'ব পৰা নাই। মই বাহিৰত আছিলোঁ, কেনেকা লাগি গ'ল, ধপ ধপকে বস্তু বানিও শেষ হৈ গ'ল। ৰাইজে হেৰি কৰাৰ কাৰণেহে একোৱে গম নাপালোঁ মই কেনেকা লাগি গ'ল। মইতো ক'বই পৰা নাই। বস্তু বানি যিমান পালেং চালেং জ্বলি গ'ল, যেতনা চাদৰ বিছনা চব জ্বলি গ'ল। আৰু ৰাইজে নুমালে, পুখুৰীটো পানী নাই, যেনে তেনে বোকা চোকা কৰি আৰু যেনে তেনে নুমালে, যেনে তেনে নুমালে। অকলে মই ঘৰত আছোঁ, কোনো মানুহ নাই। পুলিচ আৰু পানী জুই নুমুৱা গাড়ী আহিলে নাই? আহিলে কওকচোন, পুলিচ আৰু জুই নুমুৱা গাড়ী আহিছে, পুলিচ আহিলে আৰু পানী গাড়ী আহিলে।